নমস্কাৰ বন্ধুসকল, আপোনালোকৰ কাৰণে আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টোত আপোনালোকক মই দেখুৱাম লখিমপুৰ জিলাখনৰ কিছু কথা। আহকচোন জানো। উত্তৰ অসমৰ এখন জিলা হৈছে লখিমপুৰ জিলা। লখিমপুৰ নামটো লক্ষ্মী শব্দৰ পৰা আহিছে। লক্ষ্মী মানে হ'ল সম্পদ আৰু পুৰ মানে হ'ল নগৰ, মানে ধন সম্পদেৰে ভৰা এখন নগৰ। লখিমপুৰ জিলাত মুঠতে 4টা সমষ্টি আছে। লখিমপুৰ, নাওবৈচা, বিহপুৰীয়া, ঢকুৱাখানা আৰু লোকসভা সমষ্টি হৈছে লখিমপুৰ। লখিমপুৰ জিলা চাৰিসীমা হৈছে পূবে ধেমাজি জিলা, পশ্চিমে শোণিতপুৰ জিলা, উত্তৰে অৰুণাচল প্ৰদেশ আৰু দক্ষিণে ব্ৰহ্মপুত্ৰ নদী। অৰ্থনৈতিক দিশৰ পৰা লখিমপুৰ জিলা কৃষিৰ ওপৰত নিৰ্ভৰশীল। জিলাখনত প্ৰচুৰ পৰিমাণে ধান, সৰিয়হৰ খেতি আৰু মাটিমাহৰ খেতি কৰা হয়। ইয়াৰ উপৰিও চাহপাতৰ খেতি কৰা হয়। লখিমপুৰ জিলাত কেইবাখনো চাহৰ বাগান হ'ল সাৰমতী চাহ বাগান, আনন্দ চাহ বাগান, চীনাতলীয়া চাহ বাগান ইত্যাদি। লখিমপুৰ জিলাত মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান, লেটেকুগুৰি পুখুৰী, অনিৰুদ্ধদেৱৰ জন্মস্থান, পদুমণি আই থান, চাঙিনী সত্ৰ আদি লখিমপুৰ জিলাত আছে। এইকাৰণে পৰ্যটকবোৰে জিলাখনলৈ সৌন্দৰ্য চাবলৈ আহে। ফাট বিহু লখিমপুৰ জিলাত ঢকুৱাখানাত প্ৰতি বছৰে বহাগ মাহত পাতে। প্ৰাকৃতিক দিশৰ পৰা লখিমপুৰ জিলাখন বহুতো চহকী হয়। ইয়াৰ উপৰিও লখিমপুৰ জিলাত কেইবাখনো বনাঞ্চল আছে। বৰদৈবাম, বিলমুখ, পক্ষী অভয়াৰণ্য, পাভ অভয়াৰণ্য আদি। শিক্ষাৰ ফালৰ পৰাও জিলাখন বহুতো উন্নত। জিলাকেইখনত ভালেকেইখন বিদ্যালয় আছে। যাতায়াতৰ ফালৰ পৰাও বহুতো উন্নত জিলাখন। লখিমপুৰৰ পৰা অসমৰ বিভিন্ন ঠাইলৈ যোৱা সুবিধা আছে। লখিমপুৰত এখন বিমানবন্দৰ আছে। বিমানবন্দৰখনৰ নাম হৈছে লীলাবাৰী। লখিমপুৰৰ প্ৰধান নদীকেইখন হ'ল গুণাসুঁতি, সোৱণশিৰি, ৰঙানদী, ডিক্ৰং, শিঙৰা আৰু ব্ৰহ্মপুত্ৰ। লখিমপুৰ জিলাৰ প্ৰধান ঠাই হ'ল লখিমপুৰ, নাৰায়ণপুৰ, বিহপুৰীয়া, নাওবৈচা, ধলপুৰ, লালুক, বগীনদী, ঢকুৱাখানা ইত্যাদি লখিমপুৰৰ প্ৰধান ঠাই। জিলাখনত বিভিন্ন জনজাতিয়ে বাস কৰে। অসমৰ মানচিত্ৰত লখিমপুৰ জিলাখনে বিশেষ স্থান দখল কৰিছে। আজিলৈ সামৰিলোঁ। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম। নমস্কাৰ।